চাৰিআলিৰ চিনাকি ল'ৰাজন এতিয়াও চাৰিআলিৰ আশে-পাশে ঘুৰমুটিয়াই ফুৰে। তাৰ লক্ষ্যৰ চুলিশিপা যদিও চাৰিআলিৰ এচুকতেই তাৰ প্ৰাপ্তিৰ চাৰিসীমা। চকুৰ আগত কলেজৰ দুপৰীয়া বসন্তই গৰকা কেণ্টিনৰ মাতাল নিচা, সপোনৰ বেগী ঘোঁৰা। এজাক ল'ৰা-ছোৱালী বেৰি থাকে তাক, ন্যূনতম হাৰত ফটোষ্টেট কৰি দিয়েহি। বছৰৰ পিছত বছৰ, হয় 20টা বছৰ। এনেকৈ এই বাটেদি সিহঁতৰ গাৰ পৰা ভাহি অহা চিনাকি গোন্ধ, শেষ নোহোৱা কথাবোৰ, ভাকৰি নপৰা সপোনবোৰ। তাৰ যন্ত্ৰৰ দুহাত ক্ৰমশ আগবাঢ়ে। সমবাকী সুহৃদৰ দৰে হয়তো সেইবাবেই কলেজ চকৰ চিনাকি দাদাহি। আজিকালি একেৰাহে থিয় হৈ থাকিলে তাৰ দুভৰি জিনজিনাই। জেপত থকা খুচুৰা পইচা কেইটাই চোখ পিয়কৰ অংক পাতে। মানুহজনীৰ অসুখ, ল'ৰাটোৰো স্কুলৰ মাচুল বাকী। কাইলৈৰ পৰা কলেজ বন্ধ, ভাত মুঠিয়ে নাতে। এটা শালী পূৰ কৰিবলৈ নপাওঁতেই আন এটা শালীয়ে গাঁত খান্দে। তথাপিও তাৰ দেশত লিপিত খাই থাকে কলেজৰ সাজযোৰ আজিও একেদৰে। সময়ে খেলিমেলি কৰা অনেক কথাই কাটি কৰি থৈ সি মূৰ দাঙি থিয় হয় চাৰিআলিৰ মাছমজিয়া। পৰিশ্ৰান্ত আৰু ক্ষত বিক্ষত দুহাতেৰে সিংহৰ সপোন দেখা চান্দিয়াগোৰ দৰে।